ইয়াত ৰখিব নালাগে ক'ত যাম এই পুৰণা জেগাত যাম বাইকখন ইয়াতে থৈ যাওঁ নেকি বাইকখন ইয়াতে থৈ যাব নালাগে এই লগা থাকিব হেল্ল' বাপন কচোন ক'ত আছ মই ঘৰতে আছোঁ তই পাৰ্টি আহি গ'ল নহয় তই ওলাই কৰি আহিব লাগিছিলে পটা এতিয়া মাইকী মানুহটো ঘৰতে আছে মই যে মাল ওলাব পৰা নাই কিবা এটা ব্যৱস্থা কৰি আছোন সোনকালে বাৰু মই মাইকী মানুহ যদি ঘৰৰ পৰা ওলাই যায় কামত যাব বাৰু কামত যোৱাৰ পিছত মই মেইনটেনেঞ্চ কৰি পেলাই গৈ আছোঁ তুমি খোৱাচোন মোৰ এনেও কামলৈ যাবলৈ দেৰি হৈছে পানী গিলাচ লৈ তই কাম যাবলৈ ওলালি নেকি হেৰি নহয় ছোৱালীজনীৰ জ্বৰ হৈ আছে নেকি মানে অকণ চাব আৰু পাৰিলে ঔষধ কেইটামান আনি দিব ঠিক আছে মই আনি দিম বাৰু মোৰ ভোকো লাগিছিলে ভাতটো দি থৈ যোৱাহেঁতেন ভালে আছিলে নাই মোৰ দেৰি হৈ আছে ভাত বনাই থোৱা আছে আপুনি খাই লওক ঠিক আছে হ'ব দে যা ক'ত থলে ইয়াতে এবাৰ চাই লওঁ ৰ নাই বাকচতে থ'ব লাগিব বাকচটো তলাম ৰ বাকচটো তলা ভাঙি দিব লাগিব এইটোৱে পাইছোঁ হাতীটো নাপালোঁ এতিয়া তলাটো ভাঙি দিম কিমান আছে চাই লওঁচোন হৈ যাব আৰু কি হ'ল ইমান দেৰি কৰিছোঁ যে সোনকালে অথনিৰ পৰা বহি আছোঁ বহি যা অলপ ৰখিলোঁ বাটতে দেৰি হ'ল আৰু সোনকালে আহিব লাগে অথনিৰ পৰা আৰু বাকীকেইটা ক'ত বাকীকেইটা তোমালোকৰ গাঁৱৰ কথা তোমালোকে জানিবা বাদ দিয়ে বেলেগক বাদ দিয়ে ঠিক আছে এতিয়া বহিছ আহিলি কম অকণ জেগাটো দে চেনেলতে বহো ন পালি নাই এই দেৰি নকৰোঁ গম পাইছ নেকি কিমান লগাবি 100কে লগাই দিয়ে ইমান কমাই খেলে 500কে দে 500 লগা হ'ব দিয়া তোমালোকৰ কথা আৰু লগা বিটা ঐ দোষ ক ৰ না একদম বৰ বেয়াকে হাৰিলোঁ কিন্তু ন আজি হ'ব দে তই কিমান হাৰিছ কালি জিকিবি তই কিমান বহুত বেছি জিকা নাই হ'ব দে মোৰো আজিৰ কাৰণে হৈ তেনেহ'লে সন্ধিয়া খৰচাটো মানে মালৰ খৰচাটো দিবি আৰু হ'ব চিন্তা
আৰাম পাইছানে? নাই পোৱা। মা দেউতাই বাকচৰ পৰা তলা ভাঙি পইচা লৈ গৈছে। কি বাকচৰ পৰা পইচা লৈ গৈছে? অঁ, আজিও চাগে পইচাখিনি লৈ যোৱা খেলিবলৈ গ'ল। আৰু মোক গোটেই দিনটো খাবলৈকো দিয়া নাই। খাবলৈ দিয়া নাই তোমাক? নাই। আৰু সি অকলে খাই পেলাই গুচি গ'ল? অঁ, হওক আজি ৰ'বাচোন মই চাওঁ কি আছে। এইয়া তলাটো ভাঙি থৈ গৈছে। হে ৰাম, যিখিনি আনিছিলো চব লৈ গৈছে। এটাও থোৱা নাই। কি হ'ল কান্দি আছে যে? কি হ'ল কান্দি আছে যে? ভাত দে মোক। দিনটো ভাত খোৱা নাই। ধুনু ভাত খালা? আপুনি যে ভাত খোৱাৰ কথা কৈছে তাক আপুনি ভাত দি থৈ গৈছিলে নে? তলা ভাঙি পইচাখিনি লৈ গ'ল। কি কৰিলে পইচাখিনি? নে আজিও জুৱা খেলি হাৰিলে? তই কি কৈছ শুনি নাপা নি? মোক ভাত দিবলৈ কথা কোৱা নাই। খালি পইচা পইচা পইচাৰ কাৰণে মৰি থাকক। ভাত দে জলদি। তাৰ মানে আজিও হাৰি আহিলে আপুনি? আৰুনো কিমান কি নকৰে? কিমান কষ্টত মই লোকৰ ঘৰত কাম বন কৰি পইচাখিনি গোটাইছিলো, আপুনি সেয়াও লৈ জুৱা খেলি হাৰি আহিলে। মোৰ মা দেউতাই দিয়া গহনাখিনিতো আপুনি জুৱাতে খেলি উৰুৱালে। তোৰ মোক বেছি চলিছে। মাইকী হৈছে মাইকী নিচিনা থাকিবি, বেছি মোক নচলাবি। যদি মোটা হয় নিজে ঘটি না কেলে? চালা বেছি মুখ হৈছে ইয়াৰ। দিমেই বেছি মুখ। মাইকী নিচিনা মাইকী হৈ থাকিবি, মতাৰ ওপৰত উঠিবলৈ নোখোজিবি। প্ৰিয় দৰ্শক মণ্ডলী, আমাৰ ছবিখন চাই কেনে পালে বাৰু? আমাৰ কাহিনীটো এটা জীৱন্ত কাহিনী। দৰ্শকসকললৈ আমাৰ এটি প্ৰশ্ন, কাহিনীটোত উল্লেখিত পৰিয়ালটো আদৰ্শ পৰিয়াল নে? কাহিনীটোত উল্লেখিত বাপন চৰিত্ৰত বাপনে বাৰু স্বামীৰ পিতৃ অথবা পৰিয়ালৰ মুৰব্বীৰ দায়িত্ব পালন কৰিব পাৰিছেনে? এইবোৰৰ উত্তৰ আমি নিদিওঁ, উত্তৰ আপোনাক হ'বলৈ এৰি। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে আমি ইয়াৰ পিছৰ খণ্ডটি আপোনালোক সবৰ সন্মুখত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ, নমস্কাৰ।